আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে। আজি মই বনাব লৈছো আলু চাট। তেন্তে বলো ৰেচিপিটো ষ্টাৰ্ট কৰো। প্ৰথমে মই মিডিয়াম সাইজৰ দুটা আলু দুটা চিটিত বইল কৰি এইদৰে টুকুৰা টুকুৰকৈ কাটি লৈছো আৰু মই তাত 2 চামুচ কৰ্নফ্লোৰ দিছো আৰু অলপ হালধি আৰু অকণমান নিমখ দিছো। নিমখটো নিদিলেও কোনো কথা নাই, কিন্তু মই অলপমান দি দিছো। এইদৰে ভালকৈ আলুখিনিৰ লগত কৰ্নফ্লোৰখিনি ভালকৈ মিক্স কৰি লম। আনফালে এখন কেৰাহীত মই তেল গৰম হ'ব দিছো আৰু এতিয়া মই আলুখিনি ইয়াত ফ্ৰাই কৰি লম। কৰ্নফ্লোৰ নিদিলেও আপোনালোকে আলুখিনি ফ্ৰাই কৰিব পাৰিব, কিন্তু কৰ্নফ্লোৰ দিলে অলপ ভাল হয়, কাৰণ আলুখিনি যেহেতু আমি সিজাই লওঁ, কেতিয়াবা তেলত ফ্ৰাই কৰিলে অলপ ভাঙি যোৱাৰ ভয় থাকে। সেইকাৰণে মই অকণ কৰ্নফ্লোৰ মিক্স কৰি লৈছো। এইখিনি মই মিডিয়াম ফ্লেমত 7 মিনিট মান সময় ভালদৰে ভাজি লম। এয়া সব ওপৰটো ক্ৰিস্পি হৈ ৰঙা হৈ আহিছে। ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ব, তেতিয়া খাবলৈ খুব টেষ্টি হয়। এইখিনি মই সিজিব দিওঁ। আনফালে মই এখন ফ্ৰাই পেনত এখন পাপৰ এইদৰে সেকি ল'ম। আপোনালোকে যদি সেকি পেলাই খাই বেয়া পায়, তেন্তে তেল দি ফ্ৰাই কৰি ল'ব পাৰিব। পাপৰটো অপচনেল হয়, দিলে ভাল লাগে খাই, নিদিলেও কোনো কথা নাই। মোৰ পাপৰখন এইদৰে ভালদৰে সেকা হৈ গৈছে। এইখনতে মই কাঢ়ি থম। আনফালে আলুখিনি ফ্ৰাই হৈ গৈছে। এয়া চব এতিয়া মই এইখিনিও কাঢ়ি ল'ম এটা বাটিত। এয়া চব কুৰকুৰি হৈছে পুৰা। আপোনালোকক মই হাতত লৈ দেখাই দিছো। এয়া চব এতিয়া ইয়াত মই মিহিকৈ কাটি থোৱা পিঁয়াজ বিলাহী এইখিনি মিলাম। প্ৰথমে মই ইয়াত বিলাহীখিনি দিছো। মই এটা মিডিয়াম সাইজৰ বিলাহী এইদৰে মিহি মিহি কৰি কাটি লৈছো আৰু এটা পিঁয়াজ, অলপ সৰু সৰুকৈ কাটি লোৱা আদা আৰু দুটামান জলকীয়া, অলপমান বুট মই ফ্ৰাই কৰি থৈছিলো, সেই বুটখিনিও মই দি দিছো। বুটখিনি দিলে খাবলৈ টেষ্টি হয়। অকণমান জালুকৰ গুড়ি আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু চাট মছলা পাউডাৰ। আপোনালোকে ইয়াত এক্সট্ৰাকৈ নিমখ দিব নালাগে, চাট মছলাত যিহেতু নিমখ থাকেই। আৰু ইয়াত মই টমেটো কেচাপ 1 চামুচ দি দিছো আৰু অলপমান নেমু চেপি দিম। এতিয়া মই এই আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। কালাৰটো দেখিবলৈ খুব ধুনীয়া হৈছে। দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু? খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে। এতিয়া ইয়াত এইখিনি মই ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই যিখন পাপৰ সেকি থৈছিলো, সেই পাপৰখন দি দিম। আপোনালোকে এইখিনিতে ধনিয়া যদি থাকে ধনিয়া এড কৰি দিব, কাৰণ ধনিয়াৰ গোন্ধটো এনেও খুব ভাল লাগে, কিন্তু মোৰ ওচৰত নাছিলে কাৰণে মই স্কিপ কৰিলোঁ। আপোনালোকে যদি আপোনালোকৰ ওচৰত থাকে তেন্তে ধনিয়াখিনি দি দিব। এইখিনি চব ৰেডি হৈ গৈছে। এতিয়া মই ইয়াৰ প্লেটিং কৰি লওঁ। এয়া আজি মোৰ টেষ্টি আলু চাট ৰেডি হৈ গৈছে। যিহেতু লকডাউন চলি আছে, আমি বাহিৰলৈ খাবলৈ ওলাই যাব পৰা নাই, সেইকাৰণে ঘৰতে এইদৰে বনাই আপোনালোকে সোৱাদ লওক। যদি ভিডিঅ'টো এতিয়ালৈকে চাই ভাল লাগিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব, আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।